যোৱা কেইদিন আগতে মোৰ ডাঙৰ ছোৱালীৰ কাৰণে এটা বটল আনিছিলোঁ, ৱাটাৰ বটল স্কুলত লৈ যাবৰ কাৰণে। আৰু তাৰ পিছতে জাৰাৰো লাগে সেম বটল, আজি আনিল জাৰা অৰ্ডাৰ কৰি। চাং কেনেকুৱা চাওক, দুজনে কেনেকে পাৰ্চেলটো আনবক্সিং কৰি আছে। চাওক কেনেকে এনেকে নকৰে তো। চাওক চাওক কেনেকুৱা सेम सेम। चाहो जरा। वो भी अच्छा है। हाँ वो भी अच्छा है। दीदी टू कौन? दीदी टू एट टू सेम सेम फिर सेम सेम मोटा बोगा तो মানে যেটো বস্তু খুশি লব হেতু জাৰাৰো লাগিব। সেম সেম বস্তু লাগে। স্কুল বেগ যেনেকুৱা ই লব তাৰ একে সেম সেম বস্তু লাগে। এইটো চা, এতে স্টিকাৰ নাই, এইটোতে স্টিকাৰ আছে। এইটো সেম স্টিকাৰ আৰু ই লগাব। চাম্পস আছে ইয়াৰ জাৰাটা অনলি চাম্পস নট স্টিকাৰ। চাম্পস পেছে জাৰা কি মানে চাম্পস মানে বটলটো কিয় ভাল পাই জানেনে? এইটো যে স্টিকাৰ আছে আৰু কি আছিলে এইটো চাম্পস চাম্পস গিলা আছে, এইবিলাকৰ কাৰণে বেছি ভাল পায় বটল। পুৰা ব্যস্ত হৈ আছে বটলৰ স্টিকাৰ লগাবৰ কাৰণে। জাপ পাই আছা কিয়? বড় পাপা আছে, বড় পাপাক দেখা কাৰণে। হয় নেকি? হ্যাঁ, বড় পাপা হসাকে আহি আছে। হয় নেকি? वो भी फिर 10 গ্লু লাগিব, গ্লু এক্সট্ৰা লগাব লাগিব।